Hello guys, to welcome back to my YouTube channel Suraj Blog to guys and অন্য এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। তো গাইস ভিডিওটো আজি টপিকটো হৈছে মানে মোৰ আগৰে 2021 চনৰ 1 জানুৱাৰী তাৰিখৰ স্মৃতিভাৱে ৰৈ যোৱা কিছুমান ভিডিও ক্লিপ মোৰ মোবাইলত সেভ আছে। তো তাকে এই ভিডিও ক্লিপ কিটা আপোনালোকে ভাল পাব বুলি তো আপোনালোকক দেখাব চেষ্টা কৰিছো। তো এই ভিডিও ক্লিপ কিটা আগত দেখাই আছো এতিয়া। তো প্লিজ ভিডিওটো হেকলকে চাই থাকক, বেছি দিগলে নহয় 2 মিনিটৰ ভিডিও। তো বলক ভিডিও ক্লিপ কিটা আপোনালোকে উপভোগ কৰক। তো বন্ধু বান্ধৱীসকল, এয়া হৈছে টিলিঙা মন্দিৰৰ দৃশ্য। আমি 2021 চনৰ 1 জানুৱাৰী তাৰিখে আমি গৈছিলোঁ ঢলা শদিয়া ব্ৰিজ চাবলৈ। তাৰ পৰা উভতি আহোঁতে আমি টিলিঙা মন্দিৰত সোমাইছিলোঁ। তো সোমাই আমি তাতে দৰ্শন কৰিলোঁ আৰু তাত টিলিঙা মন্দিৰত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, লগো পাইছিলোঁ, কথাও পাতিছিলোঁ, বাট ভিডিঅ' ক্লিপ কৰা নহ'ল। যিখিনি আছে তাকে দেখাব আপোনালোকক চেষ্টা কৰিছোঁ। তো ভাল লাগিল টিলিঙা মন্দিৰত গৈ। টিলিঙা মন্দিৰত গোটেই চাৰিওফালে টিলিঙাৰে ভৰা, মানে টিলিঙাৰে বেৰত আঁৰি থৈ দিয়া আছে। তো বহুত ভাল লাগিল আৰু তাৰে দৃশ্যবোৰ আপোনালোকক অলপ অলপকৈ ভিডিঅ' ক্লিপবোৰ দেখাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো লাহে লাহেকৈ বহুত ভিৰ হৈছিলে মানুহ, কাৰণ সেই নতুন বছৰ আছিলে যিহেতু। তো সেয়ে আমাৰ এই প্ৰাণজিত ভাই পূৰা ব্লগ কৰি আছে আৰু এইখিনি আছিল মোৰ ভিডিঅ'টোত ক্লিপ। তো আশা কৰোঁ চাই ভাল লাগিল ভিডিঅ'টো।